ৰাতিপুৱা উঠিবলৈ এতিয়া উঠিছ কেইটা বাজিলে কচোন দিয়া 8টা বাজিলে এতিয়া ঘড়ীটো নাই ন ঘড়ীটো থকা দেখাই দিলোহেঁতেন কেইটা বাজিলে এয়া মানে অৱস্থা দেখিছে নাই গাইছ এয়া চাওক অৱস্থা এই 8:36 হ'ল এয়া চাওক 8:36 হ'ল এতিয়া কৈছে 8টা বুলি কৈছে বন্ধুসকল কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ' আৰু আপোনালোকে চাই আছে কাজি নেমু মানে কাজি নেমু ব্লগছটোৰ পৰা মানে ব্লগছ এণ্ড এণ্টাৰটেইনৰ পৰা মানে এতিয়া সলনি কৰি দিলোঁ কাজি নেমু কৰি দিলোঁ আৰু মানে বহুত যথেষ্ট দীঘল হয় গতিকে গুলনেমু ভাই ক'লে অকণমান নামটো বোলে যদি শ্বৰ্ট কৰি তেতিয়া ভাল লাগিব সেইটো কাৰণে শ্বৰ্ট কৰি দিলোঁ নাম দিলোঁ কাজি নেমু আৰু এতিয়া আছোঁ বৰ্তমান এই গুলনেমু ভাই ঘৰত মানে কালি আহিলোঁ মই ইয়ালৈ আৰু আজি ভিডিঅ'টো মানে গুলনেমু ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া সময় ৰাতিপুৱা 8:30 বাজিছে অলৰেডি উঠিলোঁ আৰু এইফালে দেখিছে আৰু মানে উঠিলোঁ চাহ তাহ খালোঁ চাহ তাহ খাই মানে কি লগত দেখাই আছোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই তই চাহ কেইটা খালি চাহটো মই অথনিয়ে খালোঁ তইতো শুইয়ে আছিলি ন দাদা 8:30 বাজি গ'ল ন মই 7টা বজাতে উঠিলোঁ এইফালে এতিয়া উঠিছে মানে একো নাই A few moments later. ধুনীয়াকৈ মানে এতিয়া ভাত চাত খালোঁ আৰু ভাতটো খালোঁ চাহ খোৱা নাই বাৰু ভাত খালোঁ ভাত খাই মেলি এতিয়া মানে যাওঁ মানে গুলনেমু ভাই আছে মোক ক'ত নিবা আজি মানে একদম চুকত যে তুমি কিয় মানে খুৱাই মানে চুকত কিয় তুমি সেই কি কেতিয়াবা অকল লোৱা হ'লে মন নেদা ন ছোৱালী হ'লে মন নাই সেইকাৰণে অকণমান চুকত আছোঁ আৰু মানে ফিলিংছ লৈছে এই মানে ফিলিংছ লৈছে একচুৱেলি ছোৱালী হ'লে কেনেকুৱা লাগিব ফিলিংছ লৈছে মানে নাপায় কিন্তু দেই নাপায় চ' একো নাই বাৰু এতিয়া মানে গৈ আছোঁ আমি এইফালে গুলনেমু ভাই মোক ক'ৰবাত লৈ যাম বুলি কৈছে লগত মই যাম আৰু এইফালে আমাৰ ভণ্টি আছে হাই বুলি কৈ দিয়ে হাই বুলি কৈ দিয়ে হাই বুলি কোৱা হাই ধুনীয়াকৈ মানে এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক যদি ভাত চাত খালোঁ আৰু গৈ আছোঁ যাওঁ নেকি ৰ'বা অকণমান মই ভিডিঅ'টো অকণমান শ্বুটিং কৰি লওঁ শ্বুটিং তুমি আকৌ এক্টৰ মানুহ চৰি একো নাই কি আমাৰ মানে অতি সোনকালে মানে আমাৰ মাজত মানে শ্বৰ্ট ফিল্ম এখন আহি আছে কোনোবা যদি শিৱসাগৰ পপুলাৰ ছোৱালী আছে তেতিয়াহ'লে প্লিজ ইয়াক কমেণ্ট এটা কৰি জনাই দিব বা মোৰ ইনষ্টাগ্ৰামৰ আইডি আছে আৰু ইয়াৰো ইনষ্টাগ্ৰামৰ আইডি এটা আছে সকলোৱে হেৰি কৰিব আৰু লগত থাকিব ভাইল পিডি পৰমাদা মই ফোন কৰিছিলোঁ আৰু লগত মিণ্টু ডেন্সাৰক কৈছিলোঁ তাৰপৰা এইফালে উৎপল কি আছিলে উৎপল ফৰেক্স তাৰপৰা এইফালে বিতুৰাজ বুলি আছিলে থাকিব মানে কৈছিলোঁ তাৰমানে মই অতি সোনকালে আহি আছে চ' ভাল পাব বুলি ভাবিছোঁ মানে শ্বৰ্ট ফিল্মখন আৰু কোনোবা যদি শিৱসাগৰ পপুলাৰ ছোৱালী আছে তেতিয়াহ'লে বা কমেণ্ট এটা কৰি জনাই দিব বহুতখিনি বেছি ভাল লাগিব শ্বৰ্ট ফিল্মখিনি সকলোৰে লগতে শ্বেয়াৰ কৰিম বহুত বেছি ভাল লাগিব তাৰমানে আৰু আপোনালোকে চাই বহুত বেছি ভাল পাব চ' এতিয়া ভিডিঅ'টো এনজয় কৰক আৰু তাত ধুনীয়াকৈ মানে চুলি কাটি থকাকৈ মানে একদম মানে অকণমান ষ্টাইল কৰিব লাগিব ন অকণমান ধুনীয়া চাই চাব লাগিব ইয়াতো চেনি দিবলৈ এৰা নাই মানে একো নাই মানে এতিয়া আপোনালোকে গম পালে মানে শ্বৰ্ট ফিল্ম এখন আহি আছে চ' যদি কোনোবা ইচ্ছুক যদি কোনোবাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিব আৰু বাদ বাকী এতিয়া ভিডিঅ'টো চাওক আৰু এনজয় কৰক ধুনীয়াকৈ মানে একদম বাইকত মানে এখন স্কুটি হয় একচুৱেলি এখন স্কুটি আৰু ধুনীয়াকৈ গৈ আছোঁ ফাইনেলি মানে এতিয়া আহি পাই গ'লোঁ মানে য'লৈ আহি আছিলোঁ আৰু এইখনে হৈছে মানে চেলুনখন ত' ধুনীয়াকৈ মানে নিয়ৰ ভাই ভিতৰত সোমাই গ'ল মানে গুলনেমু ভাই ভিতৰত সোমাই গ'ল আৰু মানে চুলি কাটিব গৈছে ত' মই গৈ আছোঁ ভিতৰতে
তেনেকৈ মানে গুণলে মই চুলি তুলি কাটিলে আৰু এতিয়া মানে আহিলোঁ আমি এখন হোটেল মানে চেপনতে আছে মানে চেপন তিনিআলিতে আছে চ' আহিলোঁ আৰু গুণলে মই এতিয়া কি কৰা কি নকৰা মোক লৈ আহিছে মোৰ লগতে অহা মানুহ আহি গ'লোঁ আৰু সেইফালে গুণলে ভাই নেমু ভাই কি তললৈ মোক কৈ আছা যে খাবলৈ পাওঁ বুলি কি মানে এইটো বেলেগ বস্তু মাত চাত নামাতে মানে এতিয়া ধুনীয়াকৈ তাৰপিছত দেখাই দিছোঁ অলপ চাওক মানে কথাটো হ'ল কি মানে গুণে কৈছে মানে এতিয়া একো নোখোৱা বুলি কৈছে খানা পানী খাই যাব বুলি কৈছে খানা পানী খাবৰ কাৰণে আহিলোঁ মানে আৰু এইফালে মালিক মানুহ এজন হোটেলৰ মালিক কামত ব্যস্ত পুৰা কি হ'ল কি চাই আছে কি আৰু মানে এইফালে আমাৰ হোটেলৰ মালিকনী মানে পুৰা কামত ব্যস্ত বুলি কৈছে কেনেকুৱা খবৰ আপোনাৰ ভালনে ৰুটি বনাই আছে ন এইফালে কেমেৰা চাব পাৰিব নাই নাই ন পুৰা কামত ব্যস্ত আছে চ' একো নাই আৰু দেখাই থাকিম বাৰু আৰু অকণমান দেৰি পিছত খাই থকাৰ কাৰণে থাকে আৰু ঘৰৰ পৰা বাহিৰা পৰিৱেশটো অলপ দেখাই দিছোঁ মানে তেনেকৈ চাই থাকক মই অলপ ওপৰত উঠি আহিলোঁ মানে চৰ্টৰ ওপৰলৈ উঠি আহিলোঁ আৰু এইফালে চাওকচোন বাৰু মানে এইফালে গাড়ীবিলাক গৈ আছে তেনেকৈ দেখিছেই মানে এফালে ডিব্ৰুগড় মানে চাওক এইফালে গ'লে আপুনি ডিব্ৰুগড় মানে ওপৰৰ পৰা মই দেখাই দিছোঁ আৰু মানে হাই ৰোড হয় এইটো আৰু মানে এতিয়া চেপনত আছে যিহেতু চেপনৰ পৰা যদি আপুনি এই চাইডে মানে সোঁ চাইডে যায় মানে আপুনি গ'লে পাব তাত ডিব্ৰুগড় তিনিচুকীয়া এনেকৈ যাব পাৰিব তাৰপিছত এইফালে যে গাড়ীখন ৰখি আছে যে এইফালে যাব পাৰিব আপুনি যোৰহাট গোলাঘাট মানে গুৱাহাটী এনেকৈ যাব পাৰিব মানে এইফালে ত' এইফালে যায় এইটো হাই ৰোড মানে এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি কয় চ' A few moments later. এইফালে যাওঁগৈ আৰু ইয়াৰ পৰা আৰু ফাইনেলি মানে এতিয়া আহি মানে আকৌ গোলনেমু ঘৰ পালোহি আৰু মানে এইফালে আমাৰ বাইদেৱে মানে পুৰা কি খেলিছে ভাইটি ভণ্টি কি খেলিছা তুমি চাও কি খেলিছা এইটো খেল খেলিছে গেম খেলিছে এইটো গেমটোৰ নামটো কিনো নেজানো দেই বেট খেলিছে আৰু গুলনেমু ভাই ক'ত গ'ল গুলনেমু ভাই যা গা ধুতে কি ফকতীয়া কৰি আছো বাকী মই একো নুসুধো বাৰু তোমাক বাকী তোমাৰ আজি চুলি কটা এক্সপিৰিয়েঞ্চটো কেনেকুৱা মানে কেনেকুৱা লাগিছে চুলি কাটি একদম পূৰা হেণ্ডচামকৈ কাটে চাওঁ এইফালে চাওঁ আপোনালোকে চাওক গাইজ যদি আপোনালোকে এনেকৈ চুলি কাটি পোৱা নাই ইয়াৰ পৰা চাই লওক কেনেকৈ কাটিব এইটো কাটনটো কি কাটন বুলি কয় ছোৱালী পতুৱা কাটন বা দেখিছানে গাইজ ছোৱালী পতুৱা কাটন যদি আপোনালোকে ছোৱালী পতা নাই এনেকৈ কাটিব এনেকৈ কাটিলে চুলি কাটিব নিশ্চিত কামত মানে ছোৱালীবোৰ অকণমান ফিজা কৰিব লাগে যে সেইকাৰণে মানে যদি এনেকৈ যদি আপুনি চুলি কাটে আপোনালোকৰ যদি ছোৱালী পতা নাই ঠিক আছে তেনেকৈ কাটিব দেই কি আৰু এতিয়া কালে মেছেজ কৰিছা কালে চেনি খাই আছে কেইজন লোৱা কেই নম্বৰজন লৈ চাওঁ কি মানে এইটো চাওঁ পিছৰ পঠাইছিলো নেকি এই নহয় মোৰ মানে হেৰি এমি খতম হৈ থাকিলে এতিয়া এমিটো পটককৈ ইয়াৰ পৰা ভৰাই লৈছোঁ আৰু গুগল পে'ৰ পৰা ভৰাই লৈছোঁ এমি খতম হৈ থাকিলে ন নেটটো চলাব লাগে যে সেইকাৰণে ইয়াৰ পৰা পটককৈ মাৰি লৈছোঁ আৰু তোমাৰ দামী দাম নেকি দাদা গাড়ীকে যা গুৰ মাৰিম জানো গাড়ীকে যা বাকী এতিয়া মানে আহি পিনে মই নিজৰ ঘৰ পালোহি আৰু ভিডিঅ'টো অলপ দীঘল কৰিম বুলি ভাবিছিলোঁ কিন্তু দীঘল কৰিব নোৱাৰিলোঁ বাৰু আৰু বেয়া চেয়া নাপাব আৰু বাকী যদি আপোনালোকৰ কাৰণে অলপ হ'লেও মানে ইমান কণ হ'লেও যদি মই হাঁহি বিৰিঙাব পাৰিলোঁ আপোনালোকৰ মুখত তো ভিডিঅ'টোৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ চেনেলটোত আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব মানে বেল আইকন মানে বুজি পাইছেনে ঘণ্টাটো কথা কৈছোঁ ঘণ্টাটো যে সেই ঘণ্টাটো দবাই দিব তো আকৌ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই বাই সকলো হাঁহি থকা আগত থকা